এটি সময় আছিল যেতিয়া কোনো টেনশ্যনেই নাছিল মোৰ জীৱনত। বন্ধু, ফোন আৰু গাৰ্লফ্ৰেণ্ড, বছ এয়াই জীৱন আছিল মোৰ। ৰাতিপুৱা দেৰিলৈকে উঠা, ৰাতি দেৰি কৰি শুৱা, পইচা নাথাকিলে মাক খোজা, সকলো এনেদৰেই চলি আছিল। পিছত জীৱনত এটি মুড আহিল, য'ত মই সকলো এৰি ঘৰ এৰি আহিব লগা হ'ল। সলনি হৈ গ'ল চব। এতিয়া জীৱনত কেৱল টেনশ্যনেই টেনশ্যন। না কোনোবা বন্ধু, না কোনোবা গাৰ্লফ্ৰেণ্ড আছে। ৰাতিপুৱা দায়িত্ববোৰে মোক উঠাই দিয়ে আৰু ৰাতি দায়িত্ববোৰে মোক শুব নিদিয়ে। ঘৰৰ পইচাৰে এদিন ফুটনি মাৰি আছিলোঁ আৰু আজি মই নিজেই ঘৰ চলাব লাগে।